আজি যদি আমি প্ৰথমৰ পৰা ক'বলৈ যাওঁ তেতিয়াহ'লে আজি প্ৰায় 30-35 বছৰ হ'ল আমাৰ এইটো পূজা আৰম্ভ কৰিছোঁ। এইটো একচুৱেলি প্ৰকৃতাৰ্থত শিৱক আৰাধনা কৰি কৰা হয়। এটা শিৱৰ প্ৰতীকী ৰূপ এটা। গতিকে এইটো পূজা আৰম্ভ কৰোঁতে আমি মোটামুটি এসপ্তাহমান আগৰ পৰা আমি শিৱৰ মহাদেৱৰ প্ৰতীকী মূৰ্তি মূৰত লৈ এইটো নগৰ পৰিভ্ৰমণ বুলি কোৱা হয়, এইটো শোভাযাত্ৰা বুলি কোৱা হয়। আমি শোভাযাত্ৰা কৰি 7 দিন একেৰাহে শোভাযাত্ৰা কৰি আমি এইটো ৰাইজৰ পৰা মাগি চাগি আনি যিখিনি পাওঁ সেইখিনিৰে আমাৰ এই পূজাখিনি কৰা হয়। এই পূজা হ'ল আমাৰ এজন শিৱ ভক্তৰ পিঠিত আমি বৰশী বিন্দাই আমি গছত এইটো বান্ধি আমি ওলমাই ঘূৰাওঁ। এইটো হ'ল আমাৰ শিৱৰ আমাৰ মূল উদ্দেশ্য আৰু এইখিনিয়ে হ'ল আমাৰ পূজাৰ মূল বিষয়বস্তু। আৰু অৱশ্যে কৰোণা মহামাৰীৰ কাৰণে আমাৰো পূজা অনুষ্ঠিত কৰিব নোৱাৰাৰ কাৰণে আমাৰো অলপ বেয়া লাগিছে, দুখ লাগিছে। কিন্তু এই বছৰ আমি সুকলমে আনন্দ মনেৰে মুকলি মনেৰে আমি যে উদযাপন কৰিব পাৰিছোঁ তাৰ কাৰণে আমি সকলো ৰাইজে আমি নথৈ আনন্দিত হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু মাহৰ শেষৰ দিনা এই পূজাটো কৰা হয়। তাৰমানে মূলত আমাৰ এই পূজাটো শিৱক আৰাধনা পূজাটো কৰা হয়। তো শিৱ ভগৱানৰে এটা অংগ। তো এইটো পূজা আমাৰ আচলতে পুৰণা বছৰ শেষ হয় আৰু নতুন বছৰ আৰম্ভ হয়। সেই নতুন বছৰৰ আৰম্ভণিতে আমি এই পূজাটো যাতে বিভিন্ন ধৰ্মৰ ভাষা ভাষীৰ লোকৰ মানুহৰ মাজত শান্তি আৰু ঐক্য একতা ভাতৃত্বভাৱৰ সৃষ্টি হয়, তাৰ কাৰণেই ভগৱানক উদ্দেশ্যে এই পূজা কৰা হয়। ইয়াতে আচলতে আমাৰ বিভিন্ন ভাষা ধৰ্মৰ মানুহে বসবাস কৰে। তো আমাৰ এই পূজাত জাতীয় ধৰ্ম ভাষা নিৰ্বিশেষে সকলো জনগণৰ ইয়াতে সমাগম হৈছে। তো আমি অনুমান কৰিছোঁ ইয়াতে আমাৰ যিবিলাক ভাষা ভাষী ধৰ্মৰ মানুহে বসবাস কৰে সকলো ৰাইজৰে ইয়াতে অংশগ্ৰহণ নিশ্চিত হৈছে। আৰু এইটো চাই আমি চবেই আনন্দিত হৈছোঁ, সুখী অনুভৱ কৰিছোঁ। ৰাইজৰ উচিতভাৱে আমাৰ ৰাইজৰ সহায় সহযোগ আৰু আমাৰ অঞ্চলৰ শান্তি একতা ভাতৃত্ববোধৰ বাবে আমি পূজাটো অবিৰতভাৱে চলাই যাওঁ। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-2263133 9101536360 700-2263133 9101536360